তেওঁলোকক কৰায়ত্ব কৰক আৰু লখিমী নগৰত য'ত ড্ৰাগছৰ ব্যৱসায় ঘাটি আছে এই ঘাটিবিলাক বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। তেতিয়াহ'লে যিটো পৰিৱেশ এই পৰিৱেশটো সুস্থ পৰিৱেশ হ'ব। আৰু লগতে মই পুলিচ প্ৰশাসনক এটা দোষাৰোপ কৰিছোঁ আৰু লগতে পুলিচ প্ৰশাসনক এটা মই অনুৰোধ কৰিছোঁ যে লকডাউনৰ পিছত আপোনালোকে প্ৰতিটো অঞ্চলত, মই লখিমী নগৰ বুলি কোৱা নাই, যে গুৱাহাটীত প্ৰতিটো অঞ্চলতে আপোনালোকে ডিউটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আপোনালোকে চাওক, ইয়াত 2 বজাৰ পিছত কোনো পুলিচ প্ৰশাসন ইয়াত উপস্থিত নাথাকে, যাৰ কাৰণে একাংশ চোৰে আজি সুবিধা পাইছে এই দোকান প্ৰতিষ্ঠানবিলাক চুৰ কৰিবৰ কাৰণে। দাদা, কি হৈছিলে ঘটনাটো? আজি যোৱা নিশা আমাৰ এই লখিমীনগৰ অঞ্চলৰ তথা হাতীগাঁও অন্তৰ্গত লখিমীনগৰ নামঘৰ হাইস্কুলৰ ওচৰত তিনিখনকৈ দোকান আজি চুৰ কৰিছে। বিশেষকৈ প্ৰধানত কথা হৈছে যে পুলিচ প্ৰশাসনৰ যিটো দুৰ্বলতা, সেই দুৰ্বলতাৰ কাৰণে আজি এই দোকান প্ৰতিষ্ঠানবিলাক বা স্কুল, আজি 2-3 দিনৰ আগত স্কুল চুৰ কৰিছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে যদি পুলিচ প্ৰশাসনে সম্পূৰ্ণ হিচাপে তেওঁলোকে ডিউটি দিয়ে তেতিয়াহ'লে এই চোৰবিলাক ধৰিবলৈ তেওঁলোকে পাৰিব। আৰু 2 নম্বৰ কাৰণটো হৈছে এই অঞ্চলবিলাকত যে আজি চোৰৰ দপদপনি হৈছে, প্ৰধানত হৈছে ড্ৰাগছ। আমাৰ এই লখিমীনগৰৰ এৰিয়াত ডাঙৰ ড্ৰাগছৰ কোম্পানী হৈছে আৰু সেই কোম্পানীবিলাক যদি পুলিচ প্ৰশাসনে আৰু চৰকাৰে যদি ইয়াত দমন কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে, গতিকে দিছপুৰৰ এই কাষতে থকা আজি লখিমীনগৰত আৰু চুৰ হ'ব, এইটো ধ্ৰুৱ সত্য। আজি চাওক, আপোনালোকে অলপ পিছত আহক, দেখা পাব ইয়াতে একাংশ যুৱক, সৰু সৰু ল'ৰাই ড্ৰাগছ সেৱন কৰি ইয়াত ঘূৰি ফুৰে আৰু ড্ৰাগছৰ ঘাটি ইয়াতে 2-3টা আছে বুলি আমি সন্দেহ কৰিছোঁ, নহ'লে সেই ল'ৰা ছোৱালীবিলাকে ড্ৰাগছ খাবলৈ ক'ত পাব। গতিকে চৰকাৰে অতি শীঘ্ৰে লখিমীনগৰ এৰিয়াত যিবিলাক ড্ৰাগছৰ ঘাটি আছে এই ঘাটিবিলাক উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু যদি ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে, আহি থকা দিনবোৰত অকল আমাৰ দোকান চুৰ কৰা নাই, ডাঙৰ ডাঙৰ দোকানবিলাকো চোৰবিলাকে চুৰ কৰিবলৈ বাধ্য হ'ব, কেৱল মাত্ৰ ড্ৰাগছৰ কাৰণে। দাদা, আপুনি যিহেতু এটা সংগঠনক প্ৰতিনিধিত্ব কৰি আহিছে, আপুনি বিভিন্ন সময়ত সমস্যাৰ বিষয়ে আপুনি মাত মাতি আহিছে, এইটো সমস্যাৰ বিষয়ে আপুনি স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিলে নেকি? চাওক, ইতিমধ্যে আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ। আৰক্ষী ইতিমধ্যে লখিমীনগৰলৈ আহিছে আৰু প্ৰতিখন দোকানত ভেৰিফিকেশ্যন কৰিছে। কিন্তু হাস্যকৰ কথাটো হৈছে কি, যিজন ইয়াত মানে ভেৰিফিকেশ্যনৰ কাৰণে আহিছে, IC, তেওঁৰ নাম মই বিশেষ নাজানো, তেওঁ কৈছে যে মানুহবিলাক নিজৰ কাৰণে চুৰ কৰিছে, যে মানুহবিলাক সংযত হ'ব লাগে। 12 বজাৰৰ পিছত কাৰফিউ দিয়াৰ পিছত তোমালোকৰ ডিউটি নে জনসাধাৰণৰ ডিউটি? কাৰফিউ দিয়াৰ পিছত তোমালোকৰ পুলিচ প্ৰশাসনৰ ডিউটি হয়। জনসাধাৰণটো দোকান চোকান বন্ধ কৰি ঘৰা-ঘৰি গুচি যায়। গতিকে তাৰপিছত দায়িত্ব কোন? এই লখিমীনগৰৰ এৰিয়াত লকডাউন হোৱাৰ পিছত যেতিয়া কাৰফিউ হয়, কাৰফিউ হোৱাৰ পিছত এটা পুলিচ প্ৰশাসনৰ এজন বিষয়া কনিষ্ঠ বল ইয়াত দেখা পোৱা নাযায়, যাৰ কাৰণে একাংশ চোৰে এই মানে দোকান প্ৰতিষ্ঠানবিলাক চুৰ কৰিবলৈ সুবিধা পাইছে। আৰু যে ড্ৰাগছ যে ব্যৱসায় ইয়াত এটা ডাঙৰ চলি আছে, কিহৰ কাৰণে ড্ৰাগছ ব্যৱসায় চলিছে? এটা কাৰণেই চলিছে, এইটো কাৰণে চলিছে যে পুলিচ বিষয়াসকলৰ লগত তেওঁলোকৰ সহযোগিতা আছে আৰু এই সহযোগিতা থকাৰ কাৰণে আজি লখিমীনগৰত ড্ৰাগছ ৰমৰমীয়াকৈ চলিছে। আৰু লখিমীনগৰৰ যুৱ প্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালী এই ড্ৰাগছৰ ব্যৱসায়ীসকলৰ কাৰণে আজি লখিমীনগৰৰ যুৱ প্ৰজন্মবিলাক ড্ৰাগছ সেৱন কৰি তেওঁলোকৰ যিটো জীৱনত যিটো আশা আছিলে, সেই আশাত মানে পানী ছটিয়াইছে একমাত্ৰ লখিমীনগৰ ড্ৰাগছ ব্যৱসায়ীসকলে। কোনখন দোকান চুৰি হৈছিলে? এইখন দোকান ন, এই ভাঙি দিছে ন? কেইখন দোকানত হৈছে দাদা চুৰি? 3খন। 3খনত?